শিৱসাগৰ হৈছে অসমৰ এখন অন্যতম ঐতিহাসিক জিলা। বছৰ বছৰ ধৰি এই শিৱসাগৰে বহন কৰি আহিছে ইতিহাসৰ বিভিন্ন সময়ৰ ৰজা মহাৰজাসকলে নিৰ্মাণ কৰা কীৰ্তিচিহ্ন, মৈদাম, দৌল, দেৱালয়, পুখুৰী ইত্যাদি। এইবোৰৰ উপৰিও এই শিৱসাগৰ জিলাৰ বকতা মৌজাৰ জৱলাটিং আৰু চুহুংমুহুং গাঁৱৰ মাজত অৱস্থিত আহোম ৰাজত্বকালৰ চিহ্নস্বৰূপ এজোপা বৃক্ষ বাখৰ বেঙেনা অন্যতম। বিশ্বৰ ভিতৰতে বিৰল এজোপা বিস্ময়কৰ বৃক্ষ, যিজোপা বৃক্ষ সাক্ষী এসময়ৰ আহোম ৰাজত্বকালৰ বৰ্ণিল ইতিহাসৰ। সেইজোপা বটবৃক্ষই হৈছে বাখৰ বেঙেনা। বাখৰ বেঙেনা গছজোপাৰ বিষয়ে ক'বলৈ হ'লে আমি যিটো জানিছোঁ তাৰ ওপৰতে ভিত্তি কৰিব পাৰিম। কাৰণ বিভিন্নজনৰ মনত বিভিন্ন ধৰণৰ কথা উদয় হয় আৰু সেইখিনি প্ৰকাশ ঘটে। ঠিক তেনেকৈ আমাৰ ইয়াতো এই গছজোপাৰ আহোমৰ শাসনকালৰ দিনৰে বুলি অনুমান কৰে। কোনোবাই বৰাহী আৰু চুতীয়া ৰজাৰ সীমা বুলিও কয়। বিশ্বৰ প্ৰায়বিলাক বিৰল প্ৰজাতিৰ বৃক্ষৰ ভিতৰত এই বাখৰ বেঙেনা আহোম ৰাজত্ব কালৰে পৰাই আজিও জীৱন্ত সাক্ষী হৈ আছে। ই বকতাৰ পশ্চিম অঞ্চলত আমাৰ জৱলাটিং দিহিঙীয়া গাঁৱৰ সীমা অঞ্চলত অৱস্থিত। ইয়াৰ পূবফালে আছে গোহাঁইগাঁও, পশ্চিমত আছে ডুমাইচুককে আদি কৰি ফেকেলানি, উত্তৰে জৱলাটিং আৰু দক্ষিণে দিহিঙীয়া গাঁও। এইখিনি আৰু ইয়াৰ কিনাৰে এটা জান বৈ গৈছে, যিটো ধনেখনা জান বুলি কয়। লক্ষ্ণৌ বীৰবল চাহানী ইনষ্টিটিউট অৱ পেলিঅ'বটানীয়ে 2014 চনত কৰা এটা পৰীক্ষাৰ পৰা জানিব পৰা যায় যে এই গছজোপাৰ বয়স প্ৰায় 580 বছৰ, অৰ্থাৎ বৰ্তমান ই প্ৰায় 585 বছৰীয়া। বৈজ্ঞানিকসকলে এই বৃক্ষক ৰুবিয়েচিক প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰিছে। এই বৃক্ষৰ বৈজ্ঞানিক নাম হ'ল কেটুনাৰিজাম এলিগনেচা। বাখৰ বেঙেনা গছৰ ফল বা গুটি আহোম যুগৰ অলংকাৰৰ লগত মিল থকাৰ হেতুকে ইয়াৰ নাম বাখৰ বেঙেনা হয় বুলি জনাজাত। মৰ বুলি ক'বলৈ হ'লে, কাৰণ সেই সময়ত এই অঞ্চলত অকল বিৰিণানী বাদে এই অঞ্চলত কোনো এজোপা গছ নাছিলে, মাত্ৰ এই গছজোপা খেৰা হৈ আছিলে। আৰু তেতিয়া এই অঞ্চললৈ কোনো নাহিছিলে। দেউতা থাকে বুলি কয়, ভূত পেটৰ কথা কয়, আৰু ধন জুই ওলায়, এনেকুৱা ধৰণৰ কথা কয়। গতিকে ইতিহাসটো ইয়াৰ পুৰণা। হয়তো বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ বংশ বৃদ্ধিৰ চেষ্টা কৰা হৈছে যদিও বৰ্তমানেও ইয়াৰ পৰা কোনো বংশ বৃদ্ধি পৰিলক্ষিত হোৱা নাই, যাৰ বাবে গছজোপাক লৈ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা কল্পনা কৰিব পাৰি। অসম চৰকাৰৰ সামাজিক বনানীকৰণ বিভাগে এই গছজোপাৰ ৰক্ষণাবেক্ষণ দি থকাৰ লগতে স্থানীয় ৰাইজৰ প্ৰচেষ্টাও উল্লেখযোগ্য। বাখৰ বেঙেনা এইজোপাৰ বিশ্ব এক বিৰল প্ৰজাতিৰ গছ। এই গছজোপাৰ আমাৰ ইয়াত আমি গৌৰৱ অনুভৱ কৰিছোঁ, আৰু এই ক্ষেত্ৰত একেৰাহে ইয়াৰ চাফ চিকুণতাৰ আৰু তদন্তৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু কৰি গৈ আছোঁ। আমি বানপানীটো ইয়াত চাওঁহি, কি হৈছে না হোৱা, পৰ্যটক আহিছে নাই, আৰু ইয়াত কিবা ক্ষয় ক্ষতি হৈছে নি, কিবা লোকচান হৈছে নি, আমি গোটেই কথাখিনি একেৰাহে চোৱা চিতা কৰি আছোঁ আৰু মোৰ লগত এজন কৰ্মচাৰী আছে ওচৰতে, তেওঁ কাম বন কৰি আছে এই ঠাই শিৱসাগৰ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত অৱস্থিত। শিৱসাগৰৰ পৰা চেপন চোনপেৰা পথেদি ইয়ালৈ আহিব পাৰি। বিভিন্ন সময়ত ইয়ালৈ বিদেশী পৰ্যটকৰো আগমন ঘটে। বিভিন্ন ধৰণৰ বিদেশী পৰ্যটকটো আগমন ঘটিছে। যোৱাবাৰ
মই নিজেই লগ পাইছোঁ। মই দায়িত্ব লোৱা এবছৰ হৈ গৈছে। এই এবছৰত স্পেইন আৰু ফ্ৰান্সৰ পাইছোঁ। স্পেইন মানে কালি পৰহিলৈকে বকতাত এজন আছিলে, সেইজনটো কেইবাবাৰো আহিছে। ফ্ৰান্সৰ এজন আহিছিলে, তেওঁ অসমলৈ ৩ নম্বৰ বাৰ আহিছিলে আৰু ৩ নম্বৰ বাৰত এইবাৰ এই বাখৰলৈ আহিছিলে আৰু অন্যান্য বহুখিনি আহিছে। এতিয়া এনেধৰণৰ বুৰঞ্জী প্ৰসিদ্ধ স্থানসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে, ঠিক তেনেদৰে এই বকতাৰ বাখৰ বেঙেনা কিন্তু আজিৰ প্ৰেক্ষাপটত জাকত জিলিকা হৈ উঠা নাই। সেয়েহে এই বিস্ময়কৰ বৃক্ষজোপাক লৈ স্থানীয় ৰাইজে আশা কৰিছে যে শীঘ্ৰেই বকতাৰ বাখৰ বেঙেনাই কেৱল অসমতে নহয়, বিশ্বৰ বুকুত জিলিকি উঠক।